নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ আৰু সাজি কাচি ওলাই লৈছোঁ আৰু আছোঁ মাৰ ঘৰত চাওক আৰু কেনেকুৱা লাগিছে মোক ক'ব দেই আৰু মোৰ লগত আহিছে মোৰ মানুহজন আৰু ভণ্টিহঁত আহিছে আৰু আজি আছে মোৰ দাদাৰ বিয়া ভাইটিলে চাওকচোন আৰু দাদাৰ বিয়া বুলি আহিলোঁ আৰু কিন্তু বিয়াৰ আগতে আহিব লাগিছিল কিন্তু বিয়াৰ দিনাহে অহাটো আৰু বিয়া ঘৰ আহি পাই গ'লোঁ এই ব্লু কালাৰ পিন্ধাটো মোৰ দাদা দেই মানে মোৰ বৰ্তা ল'ৰা আৰু সেইজন মানুহজন বহি আছে আৰু আমিও বহিছোঁ মানুহ আহিছে বাৰু সেয়া প্ৰেজেণ্টটো দি ল'লোঁ দি পিনি ভিডিঅ'টো আগলৈকে আজি যিহেতু বিয়াৰ ভিডিঅ' বনাম গতিকেলৈ ভিডিঅ'টো আগলৈকে চাই থাকিব দেই দৰা ওলাই গৈ কইনা অনালৈকে ভিডিঅ'টো কৰি আছোঁ গতিকেলৈ এয়া চাওক মানুহ আৰু মোৰ মানুহজনৰ হাতত দেখিছেনে ঢোল যিহেতু বিহু গতিকেলৈ ঢোলটো থাকিবই আৰু যিহেতু ঘৰৰে বিয়া গতিকেলৈ ভিডিঅ'টো আগলৈকে চাই থাকক লগত আছে খুৰা দেখিছেনে আৰু নাচ গান হৈ আছে বহুত নাচ গান ফূৰ্তি কৰাৰ অলপ সময়ৰ পিছতে দৰা যাব হৈ গ'ল দৰাৰ লগত কিমান মানুহ ওলাইছে দেখিছেনে আৰু মই ওলাইছোঁ দেই দৰাৰ লগত এয়া ভণ্টিহঁতে ওলাইছে আৰু যিহেতু তাহাঁতৰ ৰক্ষণাবেক্ষণ দি মই যাব লাগিব মানে তাহাঁতৰ লগত আৰু ভিডিঅ'টো আগলৈকে চাই থাকক কইনা ঘৰৰ পৰাও ভিডিঅ' কৰি আছোঁ দেই কেনেকুৱা পাই জনাব দেই ভিডিঅ'টো লাষ্টত এইখনে হৈছে দৰা গাড়ী আৰু আমাৰ দাদা সাজু হৈছে নবৌক আনিবৰ বাবে এয়া দৰা সম্পূৰ্ণ ৰেডি এতিয়া কইনাক আনিবৰ বাবে আমি দৰাৰ পিছে পিছে আমি গৈ আছোঁ আৰু কি ৰাস্তাত হাল্লা কৰোঁ কি কৰোঁ চাই যাব দেই ভিডিঅ'টো আগলৈ আমাৰ দৰা গাড়ীত আহিছে শ্ৰীমতী পম্পী দত্ত আৰু এজনী চুনচুনি এয়া আমাৰ পেহী ড্ৰাইভাৰ আৰু এইপিনে মাইনু আৰু তাহাঁতৰ মুৰ্গীডাল একেলগে দেখা পাইছে আৰু এইপিনে আমি আহি পাইছোঁহি দেখিছেনে বটিয়া পৰা পাব হৈছে আৰু যাওঁতে আমাৰ গাড়ীত গান বজোৱাটো অলপ প্ৰব্লেম হ'ল গতিকেলৈ আমাৰ মুৰ্গীখনে গোটেই ৰাস্তাটো চলি গৈছে আৰু দেই এয়া আমাৰ পেহীয়ে এতিয়া গান গাব চাব দেই কেনেকৈ গায় অ' চেনাই বিহু বিহু লাগিছে মানে বিহুকে বিনা ঐ বিহু গ'লে বিনা মাছে মাৰিবলৈ পানী লাগিব
এই ঘৰতে থাকিবাই পদুম ওলাই ফুৰিবা পদুম ওলাই সোমাই ফুৰিবা পদুম সময়মতে লগাবা এই আমি অসমীয়াই পদুম বিহুতে হাততে ঐ যে টুকাৰ ফুল সেই আমাৰে চিনাকি পদুম ৰঙালী বিহুতি ঐ ৰঙালী বিহুতি ঐ নাপাতিনো কেনেকৈ দেখিছে নহয় কিমান হাৰি আহিছোঁ ইহঁতৰ লগত। আৰু মই বিয়া হ'লেও যদি অকণমান ফূৰ্তি কৰিছোঁ আৰু দেই, দাদা বিয়া বুলি। কিছুমানে মানে বিয়া হ'লে ইমান এটা হাল্লা কৰিলে বা হুলস্থুল কৰিলে বেয়া বুলি ভাবে, গতিকেলৈ যিহেতু দাদা বিয়া আৰু এখন প্ৰথম বিয়া, গতিকেলৈ অকণমান উৎপাত কৰিবই লাগিব আৰু নে কি কয়। আৰু ড্ৰাইভাৰ দাদাজনেও কি ভাবিছে ক'ব নোৱাৰোঁ দেই, যদি ভিডিঅ'টো চাই বেয়া চেয়া নাপাব, অকণমান উৎপাত কৰিলোঁ, আপোনাকো অকণমান অশান্তি দিলোঁ আৰু তথাপিও ভালেই লাগিলে। আপুনিও আমাৰ লগত অকণমান সহযোগ কৰিলে, গতিকেলৈ সেয়াই আৰু ফুলে ফুলে আমি পাই গৈছোহি বিয়া ঘৰ পাব হৈ গ'ল আৰু কইনা নিবলৈ আহি আছো। আগত এয়া চাওক গাড়ী গৈ আছে। তুমি জুনৰে জুনা পুৰণিৰে তলেদি তুমি চামে চকুলৈ নুঠিবা দেউচ। ফাইনেলি আমি আহি পাই গ'লোহি আৰু এই দুখত দৰা গুচি আছে চাওক। আৰু আমাৰ গাড়ীখনো ৰখাই লওঁ, ৰখাই লৈ আমি কি কৰি আছোঁ তাক দেখাই আছোঁ আপোনালোকক দেই। এয়া হৈছে কইনা ঘৰৰ সন্মুখ ভাগৰ পৰিৱেশ। আৰু আমি আৰু আমাৰ লগত অহা সকলোখিনিয়ে ল'ৰা ফূৰ্তি কৰিছে, বিশেষকৈ ল'ৰাখিনিয়ে দেই। তাহাঁতি কিন্তু তামাম এনজয় কৰিলে। লগতে মোৰ মানুহজন আৰু পুলিন দাদাও ঢুলীয়া আৰু পেপোৱাৰ ওপৰত সোমাই আছে দেই। এয়া হৈছে কইনা ঘৰৰ ভিতৰৰ পৰিৱেশ। আৰু আমি গোটেই পল্টনটো একেলগে বহি আছোঁ দেই, বা ভণ্টিহঁতকে আদি কৰি মোৰ দেউতা ভাইটি সকলোখিনি। আৰু অলপ সময়ৰ পিছতে নবক চাওঁ বুলি ভিতৰলৈ আহিলোঁ। আৰু এয়া নবক দেখাই ভিডিঅ'টো শেষ কৰি দিওঁ। আৰু এয়াই হৈছে আমাৰ নতুন নব। আৰু ভিডিঅ'টো
বিশেষ দীঘলীয়া নকৰোঁ, যিহেতু বহুত দীঘল হৈ গৈছে। গতিকেলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰবাৰ দাদা আৰু নৱক যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ দেই।